নাই তো কি খবৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ। আপোনালোকে চাই আছে মিকু ব্লগ। তো এতিয়া আমি যাম ৰাসত। তো বলক ভিডিঅ'টো চাওঁ, আৰম্ভ কৰোঁ। তো আহি পালোঁ, এই হৰি মন্দিৰ পালোঁ। এতিয়া যাম ইয়াৰ পৰা চাকা দি আছোঁ, সেইফালে দিন যাম। তো বলক। A few moments later. আৰু ইয়াত হৰি মন্দিৰৰ ব্ৰিজখন কি ধুনীয়া কৰি সাজইছে চাওক, কিন্তু ইয়াত বহুত ভিৰ। কিবা কৰি আৰু ঠেলা হেঁচাত ভিডিঅ' বনালোঁ। পালোঁ ব্লেক এণ্ড হোৱাইটৰ দোকান, আৰু ইয়াতে সোমাম অলপ দেৰি কৰি। ইয়াতে মানে বহুত ভিৰ আছে, আৰু ইয়াত মানে ফটো উঠি আছে। তো অলপ দেৰি কৰি আহি কিনে ইয়াতে সোমাম, বলক যা। তো আহি পালোঁ এই থিয়েটাৰত, তাতে মানে চকৰি তকৰি যি আছে তাতে আহি পালোঁ। আৰু এতিয়া পাহাৰটো কৈছে কি আহিছোঁ, তো আহিব দিছোঁ তাহাঁতক। এইটো থিয়েটাৰ এখন চলি আছে আৰু নেক্সট আৰু থিয়েটাৰ আছে। আৰু আহি পালোঁ চুনামি মানে এখন চুনামি মানে এখন নতুনকৈ যে আহিছে। এইখনহে চাব লাগে। এতিয়াহে গম পাবি ৰ, গম পাবি ৰ এতিয়া। বয়ফ্রেন্ড না দাদা? ও দাদা হয় নাকি? না দাদা না ভাইটি? দাদা না ভাইটি? ভাইটি হয়। তো আহিলোঁ এই খাবা, এই মানে গাহৰি নহয়, এই চিকেন খাম। চিকেনটো খাম, গাহৰিটো নাখাওঁ। চিকেনটো আনক আনছোঁ। আৰু এতিয়া মই এই স্মক বিস্কুট খাই আছোঁ। স্মক বিস্কুট বুলি ক'ব নালাগে, স্মক চকলেট। এনে 5 টকাৰ চকলেটটো 50 টকাত বেছি আছে সঁচাকৈ। এই তাতে কি দে, হাইড্ৰজেন কি আছে এইটো, লিকুইড নাইট্ৰজেন অলপ ফেলে কিনে জাকৰি দে। সেয়ে ইমান মাত্ৰ সেই এই চাক ধহাই ওলা নাই। য'ত খাইছোঁ এখন আছে ভাল, সেইখনত ধহা লয়, এখনত আকৌ ধহাই নাই। এই চাক মুখত লগ নাই, সেইকাৰণে এই খাচ্ছে কি 50 টকাৰ ভাল কিবা। আহি পালোঁ ব্লেক এণ্ড হোৱাইটৰ দোকান। ফটো উঠিম বুলি গৈছিলোঁ, কিন্তু ফটো নহয়, ইমান নেচাৰেলত মোৰ পেইনহে খোলা যাব। The next day. আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু এইটো নেক্সট ডে, মানে যোনটো ভিডিঅ'ৰ ক্লিপকেইটা আপোনালোকে চালাক 4 মিনিটৰ, সেইটো আগতে গৈছিলোঁ। মানে কেই তাৰিখে গ'লোঁ, মা নেক্সট কেই তাৰিখ গ'লোঁ, পৰহি গৈছিলোঁ। সেইটো ক্লিপ পৰহিৰ, আৰু সিদিনা মানে ভিডিঅ' বনাবৰ ইচ্ছা নাছিল। আজিও যাম, আজি ভালকৈ ভিডিঅ' বনাম। মোৰ কেনেবা লাগি আছে, তো ওলাই কিনে লগ পাইছোঁ। 2000 years later. একদম মানে চুলি তুলি একদম চুচি লাগিছোঁ, আৰু অলপ লওঁ চুলি কেইডালা। আৰু চুচি কিনে লগ পাই আছোঁ। একদম ধুনীয়া কৰি লৈছোঁ, একদম প্ৰপাৰ। ৰাসত যাম তো, ৰাসত যাম, আমি ৰাসত যাম।
তো মই ল'লোঁ এতিয়া মৰিবাক কৈছোঁ মৰিবাও আহি আছে আৰু মাও তাতে ওলাই আছে খুৰীমাও ওলাই আছে দেউতাও তাতে আছে খুৰাও তাতে আছে আৰু সিদিনা 300 টকা দানৰ ঘড়ীটো পিন্ধিলোঁ স্পৰ্ট অ'কে নকা আকৌ এইটো স্পৰ্টৰ ঘড়ী হয় বহুত ভাল ঘড়ী হয় কিমান বা লাষ্টিং মই নাজানো কিন্তু আনিছোঁ পিন্ধিম ভালকৈ পিন্ধিম আৰু আজি মানে লুকটো অলপ বেলেগ এনেকৈ নহয় এনেকৈ চাওঁ এখন তাৰপিছত এইটো চলা তাৰপিছত এইটো পেন এইযোৰ বাইদা জোতা আৰু মোৰ কি পাৰিলোঁ মনত পেলাইছে মা মোৰ যে বেগটো আছে ক'ত বেগটো সেই বেগটোৱে ক'ত আছে মোক চাবা দে তো লৈ কিনে লগ পাইছোঁ पैसा गाड़ी महंगा खान ना 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 दिल्ली उड़ापी कॉपीराइट देखो पैसा गाड़ी महंगा खान तो 1000 टका আছে पैसा गाड़ी जब मैं चिल्लर साथ बोले किल्लर তাৰে আগতে মোৰ এখন মালিকে না নহয় চাওঁ এটা আগত মোৰ আইনা আছে সেইকাৰণে সেইবিলাক দিন সজাই আছে एकदम छपरी आनबो निकी कबार जरे गतो এই কারণে সব বস্তু চাই লব লাগে কিন্তু মই ছপৰি আন লাগে খালি ইউ হু দিনি ডম কেনেকুৱা লাগিছে মোৰ লুক আউট বলক लेकिन लग पाইছোঁ তো মততে আছে ভিলেন কা সেন্ট আৰু মই এটা ভিলেনৰ সেন্ট মাৰো ওপেন মানে এৰ লগত আৰু এটা বাক্সা আছে তো তাতে শোকেছতে থৈ দিছোঁ লৈ আৰু এটা অলপ মানে ঠিক আছে ব্র্যান্ডিং মানে অলপ বেলেগ যেন পাই তো ঠিক আছে ভিলেন মোৰ তাতে ব্লেকটো আছে এটা আছে জোকাৰৰ সেইখন নাই কোনটো একলগিন আছে ৰ'ব একলগিন আছে এখানে দেখছি না এই লৰি যে আছে এখানে মই আনছো 1000 টো ইটো না তো এটো মই মাৰি লওঁ ব্র্যান্ডিং মিন্স ব্র্যান্ডটো আগত থাকিব লাগে কত মারলু আই খুব আনবা লাগবো হ্যাঁ এইটো মানে আমাৰ বাৰ বিয়াৰ কাৰণে আনিছোঁ মানে বিয়াৰ কাৰণে মানে মই বিয়াত মাৰবাক লৈ আনিছিলোঁ এই ক'ত ডিচেম্বৰ 2023 বিয়া গৈছে ডিচেম্বৰৰ 7 তাৰিখ তো এনিভাৰ্চাৰি হৈ গৈছে তো এইটো চান তেতিয়াই কিনিছিলোঁ এতিয়ালৈ আছে আধাও ইউজ কৰা নাই ফিৰ ওপৰত কিনি দিছে ভিলেন বানামটোৰ ওপৰত তো এইটো মই ইউজে কৰা নাছিলোঁ তেতিয়াই যে কৰিছিলোঁ আৰু এইযোৰ জোতা নাইকি একযোৰো কিনিছিলোঁ সেইযোৰো বিয়াত পিন্ধিবাক লৈ 3 মাহ আগতে অৰ্ডাৰ দি কিনে থৈ দিছোঁ বিয়াত পিন্ধিছোঁ পিন্ধি কিনে পিন্ধাই কিনে থৈ দিছিলোঁ মাজে মাজে পিন্ধিছিলোঁ সিমান নাই কিন্তু সিমান পিন্ধা নাই তো সেইকাৰণে আজি এইটো মাৰিছোঁ ফেভাৰেট গানটো বিয়া লাগি যায় এইটো মানে বিয়াতেতো নাছিলোঁ ন তো বাক মই এইটো চাগে তো বাক মই ফোন মাৰোঁ হৈছে নে আইভা ক শান্তি দিছে এই পেকিঙত চাওক এই গুছ না এই পেকিং এতে জাগা আছে এটা কিবা চাবি ৰিং টিং দিলেও ভাল আছিল নাই কি কয় চাবি ৰিং চিঙো দিব আহিলে হয় কি হ'ল হয় আগে কথা
এতিয়া যে ইমান জাগা আনটি যে থৈ দিলাক মাজত দেখিছনে কিমান জাগা আৰু এইটা মই এইগিলাখান থৈ কিনে ফোন মাৰিব লাগিব পাৰিম আৰু 36 কিমান জোৰ কৰি মাৰিছো বগা বগা দেখাইছে মোক মোক বগা বগা দেখাইছে কি বুঝলি খোৱা নাই নহয় না কলা মা একদম দেৱী দুৰ্গা হৈ আছে মাক মই কৈছিলো না কালি মান পাই বুলি কালি নহয় দুৰ্গা নাইছি আৰু হেৰিও পিন্ধে ও কি ৰঙা হালি মান ধুনীয়া লাগছি লক্ষী হাৰি গান বিৰাট মৰম লাগছি লক্ষী চেম্পল গমটো কেনে লাগছে হয়না মাৰবাৰে নহয় সদা এলাকান মাছক বস্তুৱে ধুনীয়া লাগছি মোৰ বিৰাট পছন্দ দুৰ্গা পূজাতে নিব পাৰি হয়না তাতে যাই কিনে কি দেখাম অললে কিনে আপোনাৰ ফোন মাৰাৰ পিছত হাগবা গৈছো একবাৰ আধা ঘণ্টা একো দেখা নাই বন্ধ কৰা এতিয়া ৰিক্সা এখন ৰখাই কিনে লগ পাম এখন ৰিক্সাত আৰু দেউতা আদা গৈছে এই পিছৰ ৰিক্সাখনত বিৰাট পচন্দ লাগে তোমাক মই বাবুলি হৈছিলো তাতে যে ৰখি আছিলা পেনটো গম লাগছি পেনটো বঢ়িয়া লাগছি নহয় এইটো এই তেল ডিপ পালো হাও আজি তেল ডিপৰ চাইডে দি নেকি তেল ডিপটো চাইডে দিয়ে কৰ্ডেবৰ হয় একদিন তো মোক দাস কৰি মাই নিবাজি হৈছিল লগা হ'ল মছজিদ চকত আৰু আছে 1 কিলোমিটাৰ মান খাব 1 কিলোমিটাৰ খোজ কৰিব লাগে উপায় নাই পায়েতে বেগ চাই আছে কিমান বায়ে ৰেইনব' কালাৰ তুলিছি নেকি নাই তুলিছি নেকি নাই ৰেইনব' তুলিছি মই বগাটো গম লাগছি চাৰি নালগে যাক বলা এতে লৈ কিনে এটো নাকো লাগ নাই একচুৱেলি বলা तेल तेरे प्यार में चमकू जैसे तेरे प्यार में चमकू जैसे नेल ब्लीच डिटर्जेंट जो ये 4 मिनट कर पाएगा पालो हरि मंदिर बाप रे फीस What time here? সময় পৰিছে আপোনালোকে এই প্ৰসাদী ব্যক্তিসকলৰ ওপৰত নজৰ ৰাখিব আৰু তেওঁলোকৰ পৰা সাৱধানে থাকিব ধন্যবাদ আজি এটা মানে এখন গেটে দি চাবা বাপৰে মই আজি ভালকে মোবাইলটো ধৰিব লগা আছে ভাই চেঞ্চিটো যাব লাগে আৰু আছে
চাবি মানে মাহঁতক চাব লাগে আহি পালো আৰু মাহঁতে যাব নকে এলাখান কৈ দে কৈ নেকি তই ফ্লটি কিনাইছো তাৰপিছত মই চুলি কেইটা কেনা তাৰপিছত তুই কথা বেগ চেগ দি কিনে মাহঁত ক'ৰবাত গেল আৰু ফ্লটি দেখাও আৰু ফ্লটি চাওঁ ভিৰ দিগদাৰ ইমান ভিৰ এতিয়া আৰু আগলৈ কেনেকৈ যাম সেইটো হৈছে এতিয়া আগত যাম এতিয়া তেতিয়া মূৰ্তিবিলাক চালো আমি বলক আগত লগ পাওঁ মানে আমাৰ পৰিয়ালটো আৰু অলপ ধুমা হ'ল আজি বাৱৰ লগ লাগিলা ভিতরে প্রবেশ করব আর বাইরে ওলাই যায় যেটাকে সকলে ওলাই যায় যদি লক্ষ্য রেখে সকলে সহায় করে আমি অনুরোধ জানাইছো রাজস্ব সকলের মধ্যে বিষয় অনুরোধ শুনা নাই প্রবেশ ভেতরে প্রবেশ করব ডাঙৰকে কওক শুনা নাই অসমত ৰাম মন্দিৰ আহিল দেখাই নাপায় বলা চলো 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 আরে বাবা এত দেখুন বিকাশ মহন্ত এত দোকান আছে সামনে তো এতিয়া হস্যৰ আহি পালোঁ আৰু মোৰ এতিয়া ইমান ভিডিঅ' বনাব ইচ্ছা নাই গা চা কেম্বা লাগিছে আৰু তাতে মই ইমান ভিডিঅ' বনাব নোৱাৰিলোঁ কিয় মানে ষ্ট'ৰেজ নাছিল মোবাইলত আৰু ভিডিঅ' আছিল মস্ত হেঁচা ঠেলা সেইকাৰণে আৰু মই ভিডিঅ' নবনালোঁ তাতে দেউতাৰ মোবাইলটোও নুখুজিলোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব মই লগ পাম আকৌ নেক্সট ভিডিঅ'ত তামাম ভিডিঅ'ত তেতিয়ালৈ বাই আৰু মই মানে এই পাৰ্ট দুটা কৰিম বুলি ভাবিছিলোঁ মানে পৰহিদিনা গৈছিলোঁ ন তো পৰহিদিনা সিমান ভিডিঅ' নবনালোঁ 4 মিনিট কিবা ছেকেণ্ডৰ বনালোঁ তো সেইকাৰণে আজি অলপ বেছি কৰি বনাইছোঁ মানে কিনা এতিয়া 17 মিনিটমান হৈছে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব মই লগ পাম আকৌ নেক্সট ভিডিঅ'ত তামাম ভিডিঅ'ত তেতিয়ালৈ বাই